নমস্কাৰ আপোনালোক সকলোকে আজি ভাল খবৰ এটা দিম বুলি ভাবিছোঁ একদম পুৰা খাতৰা সুন্দৰ খবৰ এটা দিম বুলি ভাবিছোঁ আজিকালি চৰকাৰে একদম পুৰা ধুনীয়া এতিয়া খেতি সিজন একদম পুৰা ধুনীয়া একদম পুৰা অফাৰ এটা কৰি দিছে আপোনালোকক তাৰমানে যিবিলাকে চৰকাৰী চাকৰি কৰে তাৰমানে যিবিলাকে টিচাৰ কৰে তেওঁলোকক সুবিধা কৰি দিছে যে চৰকাৰে খেতি সিজন এতিয়া খেতি সিজন তাৰমানে হাজিৰা সাজিৰা আজিকালি মানুহ পাবলৈ ইমান দিগদাৰ হৈ যায় তো কাম কৰা মানুহ পাবলৈ বহুত অসুবিধা হৈ গৈছে সেইকাৰণে চৰকাৰে সুবিধা কৰি দিছে টিচাৰবিলাকক যে তেওঁলোকে চোতালত এতিয়া এইবাৰ বৰষুণ দি দিলে বহুত একদম খাতৰা শিলগুটি বৰষুণ পথাৰত গোটেইটো একদম পূৰা ডাঙৰি চাঙৰি তিতি মানুহৰ চব পূৰা চেছ হৈ গ'ল ধান তিতি চব বৰবাদ হৈ গ'ল তো সেইকাৰণে চৰকাৰে যে সুবিধা কৰি দিছে যিবিলাকৰ ধান চান তিতিলে যিবিলাকৰ মুঠি চুঠি ডাঙৰি চাঙৰিবিলাক তিতি গ'ল তো সেইবিলাকক সুবিধা কৰি দিছে যে তেওঁলোকে স্কুলত গৈ একদম ফিল্ডত ধান শুকুৱাব পাৰিব তো একদম স্পেচিয়েলকৈ একদম পূৰা একদম ধান চান শুকুৱাব পাৰিব একদম ফটাফটিকৈ আৰু ষ্টুডেণ্টবিলাকক লগাই দিব পাৰিব ধান চান খুচুৰা মেলা ক্ষেত্ৰত একদম ধুনীয়া পদক্ষেপ দিছে এবাৰ চৰকাৰে একদম সুন্দৰ পদক্ষেপ লৈছে দেই এইটো একদম ক'ব লাগিব একদম চৰকাৰখনক ক'ব লাগিব তো একদম সুন্দৰ পদক্ষেপ লৈছে চৰকাৰে তো তাৰমানে যিবিলাক টিচাৰৰ ঘৰত তাৰমানে ধান চান মেলিবলৈ মানুহ চানুহ নাপায় তেওঁলোকে গৈ মেলিব পাৰিব স্কুলৰ ফিল্ডত তো মই মিছা কথা কোৱা নাই আপোনালোকে ভিডিঅ'টো চাই লওক এক গুলিত দুই চিকাৰ এগৰাকী শিক্ষয়িত্ৰীগৰাকীৰ অৱস্থা দেখিলে আপুনিও হ'ব আচৰিত তো তাৰমানে বাইদেউজনীয়ে একদম ধুনীয়া একদম পদক্ষেপ লৈছে একদম পূৰা সুন্দৰ পদক্ষেপ লৈছে ন একদম পূৰা এক গুলি দুই চিকাৰ কৰি দিছে তো তাৰমানে এনেকুৱা টেলেণ্ট তাৰমানে আজিকালি টিচাৰ বুলিলে এনেকুৱা টেলেণ্ট হ'ব লাগে ন তো ভিডিঅ' সদায় মিছা কথা কেতিয়াও নকয় আপোনালোকক ফুল একদম পূৰা ভিডিঅ' সৈতে পূৰা ছাপৰ্ট দি দিলোঁ তো তাৰমানে এনেকুৱাই টেলেণ্ট বাইদেউগৰাকী তো ক'ব লাগিব আপোনালোকৰ আগত ন খেলে একদম বাইদেৱে একদম গোটেই অসমখন শেষ কৰি পেলালে কোনে দিলে এজনীক মাষ্টৰনী কোনে দিলে একদম ষ্টুডেণ্টবিলাককো লগাই দিছে ধান শুকুৱাবলৈ খালে যদি এনেকুৱা মাষ্টৰনী থাকে এই অসমত ৰখাতলৈ যাব কিন্তু দেই ৰখাতলৈ যাব তাৰমানে ষ্টুডেণ্টবিলাকে ৰখাতলৈ যাব তো তাই কি শিক্ষা দিবলৈ আহিছে ন তো তাই পঢ়ুৱাবলৈ আহিছে নে স্কুলত ধান শুকুৱাবলৈ আহিছে চি কি যে কামবিলাক কৰিছে ৰাম অসমত মই প্ৰথম এনেকুৱা বাইদেউ দেখিছোঁ মাষ্টৰনী বাইদেউ তাৰমানে যে স্কুললৈ আহি পিনি ল'ৰা ছোৱালী পঢ়াবলৈ আহি পিনি যে স্কুলত ধান শুকুৱাইছে একদম খাতৰা একদম পূৰা গিনিজ বুকত তাৰমানে বাইদেউৰ একদম নাম থাকি যাব দেই গিনিজ বুকত তাৰমানে বাইদেউৰ নাম থাকি যাব একদম আপোনালোকৰ মতামত কি আপোনালোকে জনাব দেই কমেণ্টত তো তাৰমানে আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব বাই